পৰেশ বৰুৱাৰ সন্দৰ্ভত পূৰ্বে প্ৰকাশ নোহোৱা বহু অকথ্য কাহিনী আজিৰ দিনটোত প্ৰকাশ পালে। বাংলাদেশৰ জেলত কেনেদৰে বন্দী হৈ থাকিবলগীয়া হৈছিল পৰেশ বৰুৱা। এক জাহাজ অস্ত্ৰ আহিছিলে চট্টগ্ৰামত, জাহাজখন যোনটো জাগাত আহিব নালাগে এটা ভুল জাগাত আহি গ'ল, পুলিচে জব্দ কৰিলে। তেতিয়া সেনাধ্যক্ষ বৰুৱা আৰু 6জনক ধৰিছিলে আলফাৰ। পৰেশ বৰুৱাক হত্যা কৰিবলৈ কেনেদৰে চেষ্টা চলোৱা হৈছিল আদি সকলো দিশ সামৰি পোহৰলৈ আহিছে বহু নতুন কথা। পৰেশ বৰুৱা 2.5 মাহ বন্দী হৈ আছিল বাংলাদেশৰ জেলত। প্ৰায় 2.5 মাহ DGFI জেলত বন্দী হৈ আছিলে। এইটো মিৰপুৰ কেণ্টনমেণ্ট ঢাকাৰ কথা। এইটো কেৱল ইমানেই নহয়, পৰেশ বৰুৱাক হত্যাৰ বাবে 4বাৰ চেষ্টা চলোৱা হৈছিলে। হত্যা কৰাৰ চেষ্টা হৈছিলে পৰেশ বৰুৱা সেনাধ্যক্ষক 4বাৰ, কিন্তু প্ৰত্যেকবাৰে তেওঁ বাচিছিল, তেওঁৰ একো হোৱা নাছিল। আলফাৰ শিবিৰত কোন কোন আৰক্ষী চোৰাংচোৱা হিচাপে গৈছিলে আদি বহু কথা সামৰি বহু নতুন তথ্য এতিয়া পোহৰলৈ আহিছে পৰেশ বৰুৱাৰ সন্দৰ্ভত। সাংবাদিক অনিল মজুমদাৰৰ হত্যাৰ সৈতে কোন আৰক্ষী সঞ্চালক, প্ৰাক্তন সঞ্চালক প্ৰধান জড়িত হৈ আছিলে, কোন কোন চালফাক ব্যৱহাৰ কৰা হৈছিলে। এজন প্ৰাক্তন অসম পুলিচৰ সঞ্চালক প্ৰধানে যে অনিল মজুমদাৰক, সম্পাদক অনিল মজুমদাৰক হত্যা কৰিছে, এইটো অসম পুলিচৰ জ্যেষ্ঠ বিষয়া চবেই জানে আৰু বহুত মানুহে জানে। হত্যাকাৰীজন আছিল বিজয় ফুকন, তাতে আৰু এজন পুলিচৰ বিষয়া জড়িত আছে। আলফাৰ সন্দৰ্ভত পূৰ্বে প্ৰকাশ নোহোৱা বহু অকথ্য কাহিনী ইতিমধ্যে উল্লেখ কৰা হৈছে যে ৰোমানিয়াৰ পৰা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জাহাজ ভৰ্তি অস্ত্ৰ আনিছিলে আৰু সেই সময়ছোৱাত যে বিমানবন্দৰত জাহাজখন অৱতৰণ কৰিব লাগিছিলে, সেই বিমানবন্দৰৰ পৰিৱৰ্তে অন্য বিমানবন্দৰত জাহাজখন গৈ পোৱাৰ বাবেই বাংলাদেশৰ চোৰাংচোৱা সংস্থা, সেই সংস্থাৰ হাতত সেই অস্ত্ৰসমূহ জব্দ হৈছিল। তাৰ পাছত পৰেশ বৰুৱাই সেই অস্ত্ৰসমূহ আনিবলৈ যোৱাৰ সময়ছোৱাত এগৰাকী জ্যেষ্ঠ আলফা নেতা সহ পৰেশ বৰুৱাক 2.5 মাহৰ বাবে জেলত বন্দী কৰি ৰখা হৈছিলে আৰু বহুতো অকথ্য কাহিনী এই গ্ৰন্থখনত প্ৰকাশ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে ৰাজীৱ ভট্টাচাৰ্যৰ দ্বাৰা।